সো হে গাইস ওয়েলকাম ব্যাক টু মাই নিউ ভিডিও। সো আজি নতুন ভিডিওলৈ সবাইকে স্বাগতম জনাইছো। আশা কৰিছো খবৰ চাই সকলোৰে ভালে আছে, বাকি মই বাৰু ভালে আছো গাইস। তো গাইস আজি ভিডিওটো মানে এটা খুব ইন্টাৰেষ্টিং এটা ভিডিও, কিয় কাৰণে আমাৰ মৰিগাঁৱত মানে আমাৰ অসমৰ মৰিগাঁৱত এই মৰিগাঁৱত জেগাত আপোনালোকে লৈ আহিছে এখন শংকৰদেৱ বিল্ডিং পাৰ্টৰ মানে হোম ইণ্টেৰিয়ৰ ডিজাইনৰ, মানে আপোনালোকৰ ধৰক মানে ঘৰৰ যি বস্তু লাগে আপোনালোকৰ ধৰক টাইলছৰ পৰা আদি কৰি আৰু বিভিন্ন ধৰণৰ বস্তু, মানে ঘৰখন আপোনাৰ সপোনৰ ঘৰখন মানে যদি আপোনালোকে সজাব বিচাৰে বা উপলব্ধ কৰিব বিচাৰে, আহক তেন্তে আপোনালোকে শংকৰদেৱ বিল্ডিং মাৰ্টত। কিয় কাৰণে ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী পাব, ধৰক বাথৰুমৰ ৰিলেটেড আৰু আপোনালোকৰ ঘৰৰ কি মানে বস্তু লাগে সামগ্ৰী, ধৰক টাইলছৰ টাইপছত আৰু কিবা ডিজাইন, ধৰক ৱালপেপাৰ্ছ আৰু বিভিন্ন ধৰণৰ আছে। ক'ব গ'লে মই এতিয়া চব নকওঁ, পিছতকৈ ক'ম আপোনালোকৰ ভিডিঅ'ত। মুঠতে আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইছ। আৰু এড্ৰেছটো হৈছে এইটো শংকৰদেৱ বিল্ডিং মাৰ্টৰ মৰিগাঁও, আপোনালোকৰ এয়া জিলা পৰিষদৰ অপজিটত মানে গাইছ, শিৱ মন্দিৰ ওচৰত। তো আপোনালোকে ধুনীয়াকৈ আহি যাব আৰু মৰিগাঁও মেইন টাউনতে আছে শংকৰদেৱ বিল্ডিং মাৰ্টত। ইয়াত আপোনালোকৰ কৰা হয় মানে টাইলছ এণ্ড চেনিটেৰী, তাৰপিছত আপোনালোকৰ ফিটিংছ এণ্ড এক্সেছৰিজ, তাৰপিছত আৰু পেইণ্টছ এণ্ড ৱালপেপাৰ্ছ, ফিটিং ড'ৰ্ছ এণ্ড উইণ্ড'জ, মানে ধৰক ঘৰৰ যি বস্তু লাগে আপোনালোকক চব এইটোতে পাই যাব। আৰু আপোনালোকে যদি ঘৰ বনায়, ধৰক আপোনালোকৰ চিমেণ্ট লাগে, ডালমিয়া, টাচ আৰু বিভিন্ন ধৰণৰ আছে চিমেণ্টৰ দাম, আপোনালোকে চব পাব ইয়াত চব। তো গাইছ এতিয়া মানুহৰ কাৰণে বহুত সুবিধা হৈছে, কিয় কাৰণে বহুতে বেছিভাগ আপোনালোকৰ ডালমিয়া চিমেণ্ট বা টাজৰ চিমেণ্ট যেতিয়া ঘৰ চৰ বনায়, বেছিভাগতো ফেক্টৰী যাব লাগে, বিভিন্ন ধৰণৰ ফেক্টৰীত যাব লাগে চিমেণ্ট বা এনেকৈ কিবা অৰ্ডাৰ দিবৰ কাৰণে। এতিয়া আপোনালোকে টেনশ্যন ল'ব নালাগে গাইছে, এতিয়া আপোনালোকে ইয়াত আহি পেলাই ধুনীয়াকৈ অৰ্ডাৰ দি দিব, দাদাহঁতে আপোনালোকে আনি দিব ধুনীয়াকৈ। এতিয়া ভিতৰলৈ গৈ আমি প্ৰাইচবোৰ সুধিম যে কিমান দামত টাইলছৰ, তাৰপিছত বাথৰুমৰ ৰিলেটেড কি সামগ্ৰী বস্তু লাগে বাথৰুমত, আৰু ধৰক বাথৰুমততো চব বস্তু লাগে, চাৱাৰ টাৱাৰ কিমান দাম আৰু চব এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক চব দেখাম আমি। তো বলক বেছি তেনেকুৱাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আমি দাদাক সুধিম যে ইয়াত কেনেকৈ কিমান ধৰণৰ প্ৰাইচ আছে, মানে ধৰক টাইলছৰ ধৰি তাৰপিছত বাথৰুমৰ আপোনালোকৰ কি সামগ্ৰী থাকে, তাৰপিছত আৰু বেলেগ কিবি চব সুধিম আপোনালোকে ভিডিঅ'ৰ জৰিয়তে। তেন্তে বলক। তো গাইছ এতিয়া আমি ভিতৰলৈ যাওঁ আৰু দাদাজনক আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী গণেশ চেত্ৰী হয়। আৰু মোৰ ঘৰ ইয়াত নহয়, বৰ্তমান মোৰ ঘৰটো ধেমাজি। আৰু বৰ্তমান মই এতিয়া মৰিগাঁৱত আছোঁ। মৰিগাঁও ন? দাদা আপোনালোকৰ ইয়াত মানে ধৰক যেনেকৈ আমাৰ ঘৰৰ কিবি ইণ্টেৰিয়ৰ ডিজাইন কৰিব লাগে, মানে ইয়াত চব বস্তুখিনি সেইখিনি পায় মানে আমাৰ ইয়াত আপোনাৰ ধৰি লওক ৰডৰ পৰা ধৰি পিনে চিমেণ্টৰ পৰা ঘৰ বনোৱাৰ পৰা শেষলৈকে যিকোনো বস্তু পোৱা যাব। ধৰক আপুনি কালাৰ হ'লে এছিয়ান পেইণ্টৰ কালাৰ পাব, বাৰ্জাৰৰ পাব, ৱাল পুট্টি পাব, আৰু আপুনি পৰ্দা হুক বাকেট এইখিনি গোটেইখিনি বস্তু পোৱা যাব। আৰু জেকুৱাৰ হিন্দুৱেৰ ফিটিং আইটেমখিনি পাব আপুনি। মানে জেকুৱাৰ বস্তুটো কি মানে? জেকুৱাৰটো নাম্বাৰ 1 ব্ৰেণ্ড হৈ গ'ল, যেনেকুৱা ব্ৰেণ্ড যেনেকৈ ডালমিয়া চিমেণ্ট। জেকুৱাৰটো ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 ব্ৰেণ্ড হ'ল। ইয়াৰ আপোনাৰ ধৰি লওক বেচিঙৰ পৰা ধৰি পিনে গোটেই বস্তু আপোনাৰ লেটিং চিট হৈ গ'ল, তাৰ উপৰি আপোনাৰ বাথৰুম এচেছৰিজ গোটেই বস্তু পোৱা যাব। আচ্ছা, মানে যেতিয়া মানুহে ঘৰ এটা বনায়, মানে ধৰক যি লাগে ঘৰৰ সামগ্ৰী বস্তুবিলাক মানে চব ইয়াত উপলব্ধ পাই যাব। তো বলকচোন গাইছ এতিয়া আমি ভিতৰলৈ দেখাওঁ আৰু কি আছে আপোনালোকে চব দেখাম, বলকচোন। এইটো আমাৰ চেগুনৰ দৰ্জা হৈ গ'ল। এইটো মিনিমাম আমি নিজে বনোৱা হয়, গোটেই বাৰ্নিছ কৰি আপোনাৰ অলৰেডি আপুনি কাষ্টমাৰৰ প্ৰাইচ আমি 20,000 টকাত আমি এই কৰোঁ চেগুনৰ। আৰু এইখিনি নৰ্মেল দৰ্জা হ'ল, এইখিনি আপোনাৰ 2800 2700 এনেকুৱা আহিব। আৰু আমাৰ ইয়াত ধৰি লওক টিউবেলৰ পৰা ধৰি পিনে যিকোনো কাৰ্পেটৰ পৰা ধৰি পিনে গোটেই বস্তু পাব। আৰু এছিয়ান পেইণ্টৰ পাব, এছিয়ান পেইণ্টৰ কালাৰ পাব। এছিয়ান পেইণ্ট যেনেকুৱা ধৰি লওক ডিষ্টেম্পাৰ, প্লাষ্টিক পেইণ্ট গোটেইখিনি আমাৰ এছিয়ান পেইণ্টৰ পাব, বাৰ্জাৰৰ পাব আপুনি। আৰু আপুনি টিং পাতৰ পৰা ধৰি পিনে PVC পাইপ, CPVC পাইপ, প্ৰিন্সৰ গোটেইখিনি পোৱা যাব। 6 কেজি প্ৰেছাৰৰ পৰা 4 কেজি প্ৰেছাৰৰ গোটেইখিনি আমাৰ ইয়াত পাই যাব। আৰু মৰিগাঁৱত আপুনি চবতকৈ কম দামত আমাৰ ইয়াতে পোৱা যাব। তো দাদা মই কথাটো সোধোঁ আপোনাক, যদি মোৰ ছাবস্ক্ৰাইবাৰ এটা যদি ভিডিঅ' চাই আহে ইয়াত আপোনালোকৰ ধৰক ঘৰৰ সামগ্ৰী বস্তু ল'বৰ কাৰণে বা কিনিবৰ কাৰণে, তেন্তে আপোনালোকে কিবা অফাৰ দিবনে? হয়, যদি আপোনাৰ ভিডিঅ' চাই কোনোবা আহে তেনে আমি 35% অলৰেডি আমি কাষ্টমাৰক দি আছোঁ। আপোনাৰ ভিডিঅ' চাই আহিলে আমি 40% কৰি দিব পাৰিম বাৰ্জাৰ। আপোনালোকে খালি ভিজিট কৰক। হয়, শংকৰদেৱ বিল্ডিং মাৰ্ট। তো আমি এতিয়া আৰু কিবি দেখাম আপোনালোক, তেন্তে বলক। হয়, এইটো আমাৰ PVC ড'ৰ হ'ল, যোনটো বাথৰুমত লাগে আপোনাৰ PVC ড'ৰ। এইটো আমি ইয়াতে 2400-2500 টকা পোৱা যাব। PVC ড'ৰ, এলুমিনিয়াম ড'ৰ আছে আমাৰ, আৰু আপোনাৰ UPVC আছে, যিকোনো ড'ৰ আছে আপোনাৰ বাথৰুমৰ হওক। আৰু ঘৰৰ কাৰণে আপোনাৰ যেনেকৈ নৰ্মেলি দৰ্জা হ'ব, আপোনাৰ লেমুনেশ্যন ড'ৰ হ'ব, আৰু আপোনাৰ নৰ্মেলি প্লায়াৰো হ'ব। যিকোনো দাম আপুনি কম ৰেঞ্জত পাই যাব মুঠতে আপোনাৰ ইয়াত। এইটো আমাৰ যিকোনো বেচিং আপোনাৰ কৰ্নাৰ বেচিং, যোনটো বাথৰুমত গেপছ কম হ'ব, চুকত লগোৱা হয় কৰ্নাৰ বেচিং, যেনেকৈ পিংক কালাৰ পাব, ব্লু কালাৰ পাব, হোৱাইটত পাব। এইখিনি গোটেই কিউমেক্সৰ আপোনাৰ। আৰু ইয়াৰ প্ৰাইচখিনি আপোনাৰ বেছি নহয়, 550 580 এনেকুৱা কৰি আহিব।
কৰ্নাৰ বেচিঙৰ আৰু ওপৰত আমাৰ হেণ্ড ৱাছ বেচিং আছে এইখিনি চাব পাৰিব আপোনাৰ যিখিনি পিংক কালাৰ আৰু ব্লু কালাৰ যোনটো কৰ্নাৰ বেচিং আছে তাৰ দামটো অলপ বেছি আহিব আৰু হোৱাইটত কম আহিব আপোনাৰ আৰু এইখিনি আপোনাৰ বেচিং হ'ব কিউমেক্সৰ আৰু এইখিনি আপোনাৰ দাম বেছি নাহিব আপোনাৰ 2600 2700 এনেকুৱা কিবা কৰি আহিব যিকোনো কালাৰ ল'ব পাৰিব আপোনাৰ ব্লু কালাৰ ব্ৰাউন কালাৰ যিকোনো কালাৰ পাব আৰু এইখিনি হ'ল আপোনাৰ টেবুল টপ বেচিং যিখিনি আপুনি টেবুল বনাই পিনে ডাইনিং টেবুলৰ ইহত লগাব পাৰিব টেবুল টপ বেচিং সৰু হ'ব আপোনাৰ অলপ ডাঙৰ হৈ যাব আপোনাৰ ধৰি লওক 3000 4000 এনেকুৱা কৰি আছে এইখিনি গোটেই কিউমেক্স হয় এইটো এটা হ'ব হিন্দুৱেৰৰ আপোনাৰ এইটো 12 বছৰ 10 বছৰ ওৱাৰেণ্টি পাব আপুনি কিউমেক্সৰ এইটো আপোনাৰ 4000 ওচৰত আহিব আৰু এইখিনি গোটেই কিউমেক্সৰ হয় এতিয়া আমি আহি পাইছোঁ আপোনাৰ জেকুৱাৰ আৰু হিন্দুৱেৰ শ্ব'ৰুম ফাৰ্ষ্ট ফ্ল'ৰত আছে আমাৰ এইটো আপোনাৰ ওৱান পিচ হ'ল আপোনাৰ হিন্দুৱেৰৰ এইটো আপোনাৰ পি ট্ৰেপ হ'ল এইটো নৰ্মেলি আপোনাৰ 9000 10000 টকাত আহিব হিন্দুৱেৰ 12 বছৰ ওৱাৰেণ্টি পাব আপুনি এইটো হিন্দুৱেৰ যিকোনো বস্তু ল'লে আপুনি 12 বছৰ ওৱাৰেণ্টি পাব আৰু এইফালে আছে ৱাল হেং কোমোট এইখিনি আপোনাৰ 9000 পৰা ষ্টাৰ্টিং আছে আমাৰ যদি ইয়াত যদি কনচিল কৰিব হয় এইটো চিষ্টেম আহিব এইটো আগতে কনচিল কৰিব লাগিব যদি এইটো কনচিল নকৰে আপোনালোকে ডাইৰেক্ট মেট্ৰ' ভল লগাই পিনে এইটো কনচিল কৰিব পাৰিব হিন্দুৱেৰত আৰু এইখিনি টেবুল টপ বেচিং হ'ল গোটেইখিনি যিকোনো আপুনি ল'ব পাৰে দাম বেছি নহয় আপোনাৰ হিন্দুৱেৰ 12 বছৰ ওৱাৰেণ্টি পাব গোটেইখিনি 3570 টকা MRP এইটো আপোনাৰ 2600 টকা এইটো 2490 টকা গোটেই চাইজ আছে আপোনাৰ এইটো ৱাল হেং কোমোট ল'লে এইটো 9000 টকা আহিব এইখিনি আহিব আপোনাৰ 9890 টকা গোটেই কম ৰেঞ্জৰ পৰা আপোনাৰ 9000 টকাৰ পৰা ধৰি পিনে আপোনাৰ 21000 লৈকে ৱাল হেং আমাৰ লগত হিন্দুৱেৰ এটা বৰ্তমান উপলব্ধ আছে আৰু হিন্দুৱেৰ বেচিং ইফালে ৱাছ বেচিং হৈ গ'ল আপোনাৰ এইখিনি হিন্দুৱেৰ গোটেই 12 বছৰ ওৱাৰেণ্টি পাব এইখিনি আপোনাৰ 3200 টকামান পৰিব 4000 মান পৰিব এইটো গোটেই হিন্দুৱেৰ আমাৰ এইটো আপোনাৰ এনে আপোনাৰ ঘৰৰ কাৰণে ডিজাইন কৰি থোৱা হৈছে এই বেচিংখিনি আপোনাৰ টেবুল টপ বেচিং ধৰি লওক এনেকুৱা টেবুল এটা বনাই পিনে ওপৰত বেচিং লগাই পিনে আপুনি ঘৰত যিকোনো ডাইনিং টেবুলৰ ওচৰত হওক যিকোনোত আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ দাম বেছি নহয় আপোনাৰ 4000 টকা ইয়াৰ কালাৰটো হ'ব আৰু এইটো হ'ব 4000 দুইটা 4000 টকা ইয়াত অলৰেডি MRP লগোৱা আছে ইয়াৰ ওপৰত আপোনাৰ 15% ডিছকাউণ্ট দিয়া হ'ব আৰু ওৱাৰেণ্টি এইখিনিতো আছে 12 বছৰ ওৱাৰেণ্টি থাকিব ইয়াৰ ওৱাৰেণ্টি মতলব আপোনাৰ যিখিনি পিলাৰ কুক আহিব বেচিঙৰটো ওৱাৰেণ্টি বুলি কোৱা নাথাকে এইটো যদি ভাঙি যায় এইটো তাত ওৱাৰেণ্টি নাথাকে এইটো বেয়া হোৱা বস্তুৱে নহয় আৰু একবাৰ লাগি যোৱাৰ পিছত আপোনাৰ একো হ'বলৈ নাই আৰু আমাৰ ইফালে আছে আপোনাৰ জেকুৱাৰ গোটেই চেনিটেৰী আইটেম ফিটিংখিনি যেনেকুৱা টেপ হওক বিকক হওক পিলাৰ কুক এইখিনি চাৱাৰ পাই যাব এইটো হৈ গ'ল যেনেকুৱা ৱাছ বেচিঙৰ আপোনাৰ এইটো যিফালে মুভিং কৰিব পাৰিব এই বস্তুটো আপুনি ইয়াৰ দাম 2450 টকা হয় এইটো বেচিঙত ইউজ কৰিব পাৰিব পিলাৰ কুক আৰু এইটো হ'ল সৰু নৰ্মেল পিলাৰ কুক যিখিনি আপোনাৰ টয়লেট চলে সৰু কৰ্নাৰ বেচিং লগাব তাত লগাব পাৰিব আৰু এইটো হৈ গ'ল আপোনাৰ চাই লওক এইফালে এইটো হ'ল আপোনাৰ 2-in-1 বিকক এইটো য'ত আপুনি বাথৰুমত ইউজ কৰিব পাৰিব বাথৰুমত এটা আপোনাৰ হেণ্ড ফ্লাস্কত যাব এটা আপোনাৰ বাল্টিঙত পানী পৰা 2-in-1 বিকক হয় এইটো হ'ল আপোনাৰ নজল বিকক ৱাশ্বিং মেচিনত আপুনি ইউজ কৰিব পাৰিব এইটো 2-in-1 বিকক বহুত মডেলত পাব আমি হিন্দুৱেৰৰ আপোনালোকে এটা দাম মতলব ধৰি লওক 1300 পৰা 2350 টকা এনেকুৱা দামত পাব হিন্দুৱেৰ এইটো এটা 2-in-1 বিকক 2-3টা মডেলত আছে এটা এইটো হ'ল দুইটা হিয়ৰ কানেকশ্যনৰ 2-in-1 বিকক এইটো এটা 2-in-1 এইখিনি আপোনাৰ হৈ গ'ল কিটচেন ৱালৰ যেনেকুৱা আপোনাৰ ৱালৰ পৰা কানেকশ্যন কৰি পিনে যেনেকুৱা কাঁহী বাতি ধোৱা বেচিঙত লগাব পাৰিব কিটচেনৰ কাৰণে এইটো আপোনাৰ কিটচেনৰ হয় এইটো আপোনাৰ গৰম পানী আৰু ঠাণ্ডা পানী কানেকশ্যন লগাব পাৰিব এইখিনি গোটেই গৰম পানী ঠাণ্ডা পানী কানেকশ্যন লগাব পাৰিব যিকোনো মডেলৰ আপুনি ল'ব পাৰিব চবৰ দাম ডিফাৰেঞ্চ এইখিনি আৰু এইটো আপোনাৰ কিটচেনৰ হৈ গ'ল এইখিনি নৰ্মেল এইটো মুভিং আপুনি যোনফালে মুভ কৰিব পাৰিব এইখিনি আমাৰ হিন্দুৱেৰৰ হৈ গ'ল ইয়াৰ গোটেই আপুনি যিমান বস্তু আছে গোটেই 12 বছৰৰ ৱাৰেণ্টি পাব হিন্দুৱেৰখিনি আৰু এইটো চাইডে আছে আমাৰ জেকুৱাৰৰ এইখিনি হিন্দুৱেৰৰ ওৱান পিচ হয় ইয়াত দুইটা ভাগত আহে এটা এছ ষ্টেপ আহে এটা পি ষ্টেপ আহে এছ ষ্টেপটো যোনটো হ'ল আপোনাৰ যোনটো ৱালৰ ডাউন থাকিব আপোনাৰ তাত
এছ টেপটো ইউজ হ'ব আৰু পি টেপটো যোনটো ৱালৰ পৰা বাহিৰলৈ যাব দুইটাৰ দাম ডিফাৰেঞ্চ হ'ব আৰু পি টেপৰ ৱাল টেপৰ দুটাৰ ডিফাৰেঞ্চ হ'ব আৰু এইখিনি হিন্দুৱেৰৰ হয় এইটো ডাইভাৰ্টাৰ কিট হৈ গ'ল আপোনাৰ আজিকালি আপোনাৰ নৰ্মেলি গোটেই ডাইভাৰ্টাৰ লগোৱা হয় আগতে আপোনাৰ মডেলত এনেকুৱা লগোৱাইছিলে ৱাল মিক্সাৰ 3-in-1 ইয়াত গোটেই কানেকশ্যন লগাব পাৰে আপুনি ধৰি লওক ইয়াৰ পৰা আহিব হেণ্ড শ্বাৱাৰ প্ৰয়োজন এটা গৰম পানী এটা ঠাণ্ডা পানী এটা ওপৰত শ্বাৱাৰৰ পানী কানেকশ্যন লগাব আজিকালি এইটো কম মানুহে ইউজ কৰে এনেকুৱা ডাইভাৰ্টাৰত আহে ডাইভাৰ্টাৰত আপোনাৰ স্পেচটো কম খায় আৰু দেখি ভাল লাগিব ইয়াৰ পৰা গোটেই বস্তু ডাইভাৰ্টাৰ হৈ গ'ল স্পাউট হৈ গ'ল হেণ্ড শ্বাৱাৰ প্ৰয়োজন গোটেই লগাব পাৰিব ইয়াৰ পৰা আৰু আমাৰ যিখিনি ব্লেকত পিলাৰ এইখিনি হ'ল আপোনাৰ টল বডি যোনটো আপুনি কাউণ্টাৰ বেচিং মই আপোনাক ক'লোঁ টেবুল টপ এইটো টেবুল টপত ইউজ কৰিব পাৰিব ইয়াত গৰম পানী আৰু ঠাণ্ডা পানী দুটা কানেকশ্যন লগাব পাৰিব হট এণ্ড কল্ড আৰু এইখিনি নৰ্মেলি হট এণ্ড কল্ড গোটেই বিভাগত আছে দামটো বেলেগ বেলেগ আছে চবৰে মডেল ওপৰত থাকিব আৰু নৰ্মেলি এইখিনি কম আহিব আপোনাৰ পিলাৰ কুক এইটো হিন্দুৱেৰ গোটেই 12 বছৰ ৱাৰেণ্টি পাব সৰু কোনটো এইটো এইখিনি আপোনাৰ গ'ল্ডৰ এইটো আপোনাৰ গৰম ঠাণ্ডা দুইটা কানেকশ্যন হ'ব পিলাৰ কুক এইটো দামটো ইয়াৰ আপোনাৰ 5,990 টকা আহিব গ'ল্ডৰ ৱাৰেণ্টি 12 বছৰ পাই যাব আৰু এই ওপৰখিনি গোটেই শ্বাৱাৰ হ'ল আপোনাৰ হিন্দুৱেৰৰ এইটো হ'ল আপোনাৰ 1990 টকা সৰু অভেল টাইপৰ ব্লেকত আপোনাৰ মিনিমাম আপোনাৰ 8-9 হাজাৰ টকা আহিব শ্বাৱাৰটো আৰু আৰ্ম আৰু শ্বাৱাৰ ধৰি পিনে এইটো গ'ল্ডত অলপ বেছি আহিব 9,000-10,000 ওচৰত আহিব আৰু আমাৰ ইফালে আছে জেকুৱাৰৰ আপোনাৰ জেকুৱাৰৰ গোটেই আপোনাৰ 10 বছৰ ৱাৰেণ্টি পাব যিকোনো বস্তু জেকুৱাৰৰ ছেম হিন্দুৱেৰ নিচিনা আপোনাৰ 3-in-1 ৱাল মিক্সাৰ এইটো হৈ গ'ল আপোনাৰ ইয়াত হেণ্ড শ্বাৱাৰ বাকেট এইখিনি এক্সট্ৰা আহিব জেকুৱাৰৰ অকল ৱাল মিক্সাৰৰ দামটো এইটো আহিব আপোনাৰ 6,990 টকা আৰু জেকুৱাৰ আপোনাৰ ডিছকাউণ্ট মতলব ইয়াত প্ৰাইচ লিষ্ট থাকে NRP অল ইণ্ডিয়া ৰিটেইল প্ৰাইচ তাৰ মতে আপোনাৰ জেকুৱাৰটো দাম লগোৱা হ'ব অল ইণ্ডিয়াত এটা প্ৰাইচ আহে ৰিটেইল প্ৰাইচ তাৰ মতে বিক্ৰী কৰা হয় আৰু ওপৰখিনি শ্বাৱাৰ হৈ গ'ল জেকুৱাৰৰ গোটেই আৰু জেকুৱাৰ এটা বস্তু আপোনাৰ যোনটো ৱাল মিক্সাৰ লগাব হিন্দুৱেৰটো ৱাল মিক্সাৰত আপোনাৰ হেণ্ড শ্বাৱাৰ লগত যোনটো আহে পাইপ লগত আহিব জেকুৱাৰত পাইপ নাহিব আপোনাৰ জেকুৱাৰত যিকোনো বস্তু এক্সট্ৰা আহিব যেনে ধৰি লওক ৱাল মিক্সাৰৰ দাম এইটো হ'ল 6,990 টকা এই পাইপৰ দাম আহিব আপোনাৰ 950 টকা এই বাকেটৰ দাম আহিব আপোনাৰ 550 টকা আৰু এইটো হেণ্ড শ্বাৱাৰ ইয়াৰ দাম 1700 টকা যিকোনো বস্তু জেকুৱাৰত বেলেগ বেলেগকৈ আহিব হিন্দুৱেৰ কিন্তু আপোনাৰ লগত আহিব আৰু ইয়াক গোটেই 10 বছৰ ৱাৰেণ্টি পাব জেকুৱাৰত যেনেকুৱা হিন্দুৱেৰ নিচিনা এইটো 3-in-1 ৱাল মিক্সাৰ হৈ গ'ল 2-in-1 ৱাল মিক্সাৰ ইফালে আপোনাৰ ডাইভাৰ্টাৰ আহিব জেকুৱাৰত যেনেকৈ হিন্দুৱেৰ আছিলে ছেম এইটো আপোনাৰ ডাইভাৰ্টাৰ ইয়াৰ আপোনাৰ 10 বছৰ ৱাৰেণ্টি পাব স্পট হেণ্ড শ্বাৱাৰ এইখিনি গোটেই এক্সট্ৰা দাম আহিব জেকুৱাৰখিনি আৰু জেকুৱাৰতো আপুনি গ'ল্ড কালাৰ ব্লেকত পাব এইখিনিতো আপোনাৰ এইটো এটা হ'ল শ্বাৱাৰ আপোনাৰ এইটো যদি ফিট কৰিব বিচাৰে তেনেহ'লে ইয়াত স্পট ৱাল মিক্সাৰ নলগালে হ'ব এইটো ডাইৰেক্ট কানেকশ্যন পাইপ লগত ফিট কৰি দিলে আপোনাৰ অলৰেডি হৈ যাব এইটো শ্বাৱাৰ দামটো আপোনাৰ আহিব মিনিমাম আপোনাৰ 40,000 ওচৰত হ'ব আৰু এইখিনি শ্বাৱাৰ হ'ল জেকুৱাৰ যিকোনো অভেল শ্বেপত ল'ব পাৰে ৰাউণ্ড শ্বেপ যিকোনো ইহঁত ল'ব লাগিব তো গাইজ আজিকালি যিহেতু ঠাণ্ডা দিন মানে এতিয়াতো গৰম দিন বৰ্তমান যেতিয়া ঠাণ্ডা দিন আহে মানে ধৰক উইণ্টাৰ ছিজনত তেতিয়া আপোনালোকে উইণ্টাৰ ছিজনত আপোনালোকে মানে এই গীজাৰ যে লগাই যে ঘৰত গাইজ গৰম পানী যে লগায় মানে এইটো ৱাটাৰ হিটাৰ বুলি কয় আপোনালোকৰ দাদাই বুজাই দিব মানে এইবিলাক দামবোৰ কেনেকুৱা কি তো দাদা কৈ দিয়কচোন আপুনি পাৰিলে হয় এইখিনি আপোনাৰ জেকুৱাৰ ৱাটাৰ হিটাৰ হয় আপোনাৰ গীজাৰ হয় এই ওপৰটো যোনটো দেখি আছে এইটো আপোনাৰ 25 লিটাৰ হয় এইটো দাম আপোনাৰ 12,000 টকা আহিব ৱাৰেণ্টি কিমানকৈ দিয়ে এইটো 10 বছৰ ৱাৰেণ্টি পাব ছেম আৰু এইটো আপোনাৰ আহিব 25 লিটাৰ ছেম এইটো 14,200 টকা আহিব এইটো মই আপোনাক MRP কৈ আছোঁ যোনটো ইয়াৰ ডিছকাউণ্ট হয় এইটো NRP আহে অল ইণ্ডিয়া ৰিটেইল প্ৰাইচ তাৰ পৰা আপোনাৰ ডিছকাউণ্ট কৰি অলৰেডি কোম্পানী প্ৰাইচ লিষ্ট দিয়া হ'ব তাৰ পৰা দামটো লগোৱা হ'ব আৰু এইটো আপোনাৰ 6 লিটাৰ হয় এইটো 9,600 টকা আহিব দাম আৰু এইটো এটা আহিব আপোনাৰ 10 লিটাৰ এইটো 12,000 কিমান টকা আহিব দাম আপোনালোকে যদি ৱাল টাইলছ লগাব বিচাৰে ধৰক আপোনাৰ ৱালত যদি টাইলছ লগাব বিচাৰে ধৰক আপোনালোকৰ মানে বস্তুটো যদি কৈছে বোলে দাদাক যে এনেকৈ বনাই দিব লাগে তেতিয়া দাদা আপোনালোকে বনাই দিয়নে আমি মতলব আপোনাৰ যেনেকুৱা ডিজাইন হাইলাইট কৰি পিনে ডিজাইন বনাব এই হিচাপে মিস্ত্ৰী আমাৰ আছে আপোনালোকক যদি লাগে এনেকুৱা ডিজাইন বনাব বিচাৰে তেনে আমি মিস্ত্ৰী কৈ দিম মিস্ত্ৰী এই হিচাপত বনাই দিব মানে কাষ্টমাৰজনে আহি যদি কয় বোলো যে দাদা মোৰ এনেকুৱা আপোনাৰ ডিজাইনটো লাগে আপোনাক আপুনি লাগিলে বস্তুটো আঁকি দিয়ক
তেতিয়া মানে কৰি দিলে মানে বস্তুটো এইটো আমি কাষ্টমাৰ অলৰেডি বুজাই দিওঁ কোনটো কেনেকুৱা আমি অলৰেডি এনেকুৱা ডিজাইনত আপুনি ইয়াত লগোৱা আছে সজাই থোৱা আছে এই হিচাপত আপুনি কাষ্টমাৰ আহি মানে এই হিচাপত ল'বও পাৰে টাইলছটো আচ্ছা আচ্ছা আৰু ঠিক আছে দাদা এতিয়া আপুনি দামবোৰ কৈ যাওক আৰু কি দামৰ ৱাল টাইলছ আছে আৰু ফ্ল'ৰ টাইলছ আৰু বিভিন্ন ধৰণৰ টাইলছ আছে ক'ব গ'লে আপুনি দামটো কৈ যাওক এইটো আমাৰ কিচেনৰ ৱাল টাইলছ কিচেনৰ এইটো হাইলাইটেড হয় আপুনি ধৰি ওপৰত এইটো লগাই বগাটো লগাই মাজত কাপ প্লেট দুটা দি পিনে তলত এই ব্লেকটো লগাই এইটো এটা হাইলাইট আপুনি এনেকুৱা ডিজাইনত লগাব পাৰে মোৰ ঘৰত যিকোনো বস্তু আৰু এইটো লগাই পিনে তলত ফ্ল'ৰটোত আপুনি মেচিং কৰিব বিচাৰে তেনেহ'লে এইটো ফ্ল'ৰত লগাব পাৰিব আৰু যিখিনি ফ্ল'ৰ টাইলছ আছে আপোনাৰ 1x1 চাইজৰ এইটোখিনি ডিজিটেল হ'ল আপোনাৰ আৰু 1x1 টাইলছ আপোনাৰ পেকেটত আহিব 8 পিচ ইয়াৰ দামটো আপোনাৰ 480 টকা হয় কিন্তু আপোনাৰ যোগেদি আহিলে আমি 350কে ধৰি দিব পাৰিম আৰু এইখিনি হ'ল আপোনাৰ ৱাল টাইলছ এইখিনি আপোনাৰ 6 পিচকৈ পেকিং আহিব এইটো 18-12 চাইজৰ 1 ফুট বাই 1.5 ফুটৰ এইখিনি আপোনাৰ 6 পিচৰ পেকিং আহিব এইটো 330 টকা প্লাছ লগাব পাৰিম আমি ৱাল টাইলছ যিমান আছে কিচেনৰ কিচেন বাথৰুম এইখিনি কিচেনৰ এটা ডিজাইন হৈ গ'ল ইফালে কিচেনৰ ডিজাইন এইখিনি সেম ৰেটৰে আপোনাৰ যিকোনো ৱাল টাইলছ লওক আপুনি সেম ৰেটতে পোৱা যাব আপোনাৰ এইখিনি আপুনি কিচেনত লগাব পাৰে বাথৰুমত লগাব পাৰে দুইটাতে লগাব পাৰে যেনেকৈ ইয়াত আমি লগোৱা আছে হাইলাইট কৰি কিনে আপোনাৰ এইটো অকল লগাব মন আছে এইটো লগাব পাৰিব কিন্তু এনেকুৱা লগালে আপুনি দেখি ভাল লাগিব আৰু যেনেকুৱা হাইলাইট কৰি লগাই থোৱা আছে তেনেকুৱা লগাব পাৰিব আৰু ইফালে আছে আপোনাৰ এইটো বাথৰুমত লগাব পাৰিব যেনেকৈ ওপৰৰ পৰা পানী পৰি তললৈ গৈ আছে এই ডিজাইনটো হ'ব আপোনাৰ হাইলাইট কৰি লগালে এইটো এটা কিচেনৰ হৈ গ'ল আপোনাৰ 18-12 চাইজ একে দামৰ একে প্ৰাইচ আপোনাৰ সেম 18-12 চাইজৰ ডিজিটেল টাইলছ হ'ব সব দামবোৰ কি মানে একে দাম আহিব একে দাম না ডিফাৰেন্স নাহিব ৱাল আৰু যোনটো আপোনাৰ ফ্ল'ৰ টাইলছ আছে এইখিনি আপুনি ব্ৰেণ্ডেড কোম্পানী পাব কিউমেক্সৰ ইয়াত কোনো অসুবিধা নাপাব আচ্ছা এইখিনি আপুনি পোষ্টত লগাব পাৰিব টাইলছ ৱালত লগাব পাৰিব পোষ্টত লগাব পাৰিব এইখিনি আপোনাৰ এনে ধৰিলে দূৰৰ পৰা আহি পেলাই এনে দেখিলে ভাল লাগিব টাইলছটো পোষ্টত লগাব পাৰে ৱালত লগাব পাৰে এটাতো সব টাইলছ আপোনাক দেখালে আৰু এতিয়া কি আছে ফ্ল'ৰ টাইলছ আৰু কি ফ্ল'ৰ টাইলছ আমাৰ লগত 2x2 হ'ব 2x4 হ'ব 2x2 আপোনাৰ আচ্ছা আপোনালোকৰ তাত কাৰ্পেটো পায় নেকি কাৰ্পেট পাব আমাৰ লগত কাৰ্পেট ন কাৰ্পেট আৰু আজিকালি যিহেতু মানে নতুন নতুন ৱাল পেইণ্টছ আহিছে ৱাল টাইলছটো আহিছে আপুনি টাইলছটো দেখাইছে এতিয়া আমাক ৱাল পেইণ্ট ৱাল পেপাৰ ৱাল পেপাৰটো আমাৰ বৰ্তমান আমি একেলগে কৰা নাই কিন্তু ভৱিষ্যতে আনিম বুলি ভাবি আছোঁ যদি কাষ্টমাৰ যদি ধৰক ষ্টকত লাগে তেতিয়া আনি দিব পাৰিম তো দাদা এইখিনি কি টাইলছ এইটো আপোনাৰ ফ্ল'ৰ টাইলছ 2x2 আজিকালি মানুহে 2x2 ৱালতো লগাব পাৰে লগাই ফ্ল'ৰটো লগায় এইটো আপোনাৰ ডিজিটেল টাইলছৰ 2x2 আৰু এইটো আপোনাৰ মেট্ৰিক্স ব্লেক 2x2 এইটো ডাবল কোটেড হ'ব আপোনাৰ ডাবল চাৰ্জ কিবা ৱাৰেণ্টি দিয়ে নে এইবিলাক টাইলছটোত ৱাৰেণ্টি বুলি কোৱা আপোনাৰ নাহে কিন্তু আপোনাৰ এইটো যোনটো কোম্পানী আপোনাৰ কিউমেক্সৰ ইয়াত কোনো আপোনাৰ গেৰাণ্টি নিচিনা হ'ব আৰু কোনো আপোনাৰ ফেট নাহিব টাইলছত যিকোনো আপুনি কিবা এটা বস্তু লৈ পিনে ইয়াত স্কেচ মাৰক স্কেচ নাহিব সেইটো টাইলছত এইখিনি গোটেই ডাবল কোটেড হ'ল ব্লেকত হ'ল আইভৰি হ'ব এইটো কালাৰ গ্ৰীণ কালাৰ হ'ব ৰেড এইখিনি গোটেই ডাবল এইটো আপোনাৰ 980 950 দাম আহিব ইয়াৰ কালাৰ ওপৰত আৰু এইটো ডিজিটেল হ'ল ডিজিটেলটো আপোনাৰ 850 দাম আহিব ইয়াত আপোনাৰ বৰ্তমান 3D আছে আমাৰ ধৰক 3D হ'ব আপোনাৰ এইখিনি আহিব আপোনাৰ 850 আহিব 3Dখিনি এইখিনি আহিব আপোনাৰ 850 সেম ৰেটতে 2x2 ডিজিটেল আৰু 3D যোনটো আছে সেম ৰেটতে পাব আমাৰ ডাবল চাৰ্জটো আপোনাৰ 950 আহিব ডাবল চাৰ্জ আমাৰ লগত 2x4 টাইলছ বৰ্তমান 2x4 নতুন ডিজাইন আহিছে 2x4 এইখিনি 2x4 এইটো বুক মেচ হ'ল ধৰি লওক 2 পিচ লগালে এটা ডিজাইন কৰিব কিন্তু বুক মেচ 2x4ত আহিব এইখিনি আপোনাৰ 950 850 এনেকুৱা কৰি দাম আহিব আৰু দুটামান ডিজাইন আছে 2x4 এইটো এটা হ'ব আপোনাৰ 2x4 এইটো আপোনাৰ মাৰ্বল ডিজাইন হ'ব আপোনাৰ যিকোনো ঘৰত লগালে মাৰ্বলৰ ডিজাইন বনিব এটা ডিজিটেল হৈ গ'ল এইখিনি 2x4 হয় এইখিনি আমাৰ বেছি হ'ল ডমৰো বেছি এইটো আপুনি য'তে উঠাই পিনি লৈ যাব পাৰিব সেইকাৰণে ইয়াত নাম ডমৰো বেছি বুলি কয় ইয়াত আপোনাৰ ইয়াৰ দামটো বেছি নাহিব আপোনাৰ 5200 টকা আহিব এইটো আপুনি য'তে দি পিনে বহাই পিনে ফিটিং কৰা বিচাৰি লৈ যাব পাৰিব আৰু তো দাদাই আপোনালোকক চব বুজাই দিছে যে আপোনালোকৰ ঘৰৰ কি সামগ্ৰী বস্তু লাগে ৰড চিমেণ্ট ধৰি আদি কৰি বিভিন্ন ধৰণৰ আছে টাইলছৰ ৱাল টাইলছ ফ্ল'ৰ টাইলছ
আৰু 3D এইবিলাক ফ্লোৰ টাইলছ ৱাল টাইলছৰ আছে মই দেখাইছোঁ আপোনালোকক তাৰপিছত আপোনালোকক বেচিন শ্বাৱাৰ টাৱাৰ চব দেখাইছোঁ আপোনালোকক মুঠতে আপোনালোকে ভিজিট কৰক গাইজ আৰু দাদা লাষ্টত কি ক'ব আপুনি হয় এতিয়া যিখিনি বস্তু ক'লোঁ মই আপোনালোকক হয় আপোনালোকে আহক তাৰ উপৰি মই দাদাৰ ভিডিঅ' চাই পিনে যিখিনি আহে মই ইহঁতক কিবা এটা ডিছকাউণ্ট কৰি পিনে অলৰেডি কৰিম আৰু যিমান পাৰোঁ আপোনালোকক সহায় কৰিব বিচাৰিম আৰু শংকৰদেৱ বিল মাৰ্টৰ পৰা তো গাইজ আমি এতিয়া মানে শংকৰদেৱ বিল মাৰ্টৰ আপোনাৰ অফিচ ৰুমটো আহিছোঁ মানে ছেকেণ্ড অ'নাৰ ক'ব গ'লে তো আমি তেখেতৰ লগত কথা পাতিম তো দাদা আপুনি লাষ্টত কি মেছেজ দিব বিচাৰে শংকৰদেৱ বিল মাৰ্টৰ পৰা মই এটা মেছেজ দিব বিচাৰিম যে সকলো গ্ৰাহক আহক আমাৰ ইয়াত আৰু যিকোনো প্ৰডাক্টে আমাৰ ইয়াত পোৱা যাব ব্ৰেণ্ডেড আছে চব যে ক'ৰ পৰা হিন্দুৱে পৰা এইখিনি চবেই আছে তো সকলো আহক চাওক এই বস্তুবিলাক আৰু চব ইউনিক বস্তুৱে আছে মোৰ ইয়াত হেভি ডিছকাউণ্ট দিয়া আছে চব বস্তুতে তো আহক আপোনালোকে আহি বস্তু লৈ যাওক ধন্যবাদ দাদা তো গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক জনাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাৰিব চ' বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম